নমস্কাৰ, গুড মৰ্নিং সকলোকে। মই আছোঁ এতিয়া দিচাংমুখ আলিচিগা গাঁৱত। আলিচিগাতে ইয়াতে হৈছে আপোনাৰ কীৰ্তনবাদ কৰা হৈছে। আৰু একচুৱেলি মই বিশেষ নাজানো, ইয়াতে আছে মানুহ কেইজনমান, তেওঁলোকক আমি সুধিম কেতিয়াবা কি হৈছে কি নহয়, তেওঁলোকক সুধিম। আপোনালোকে চাই থাকক আৰু সকলোকে মোৰ ইউটিউব চেনেল ৰয়েল অফ ৰঞ্জনলৈ স্বাগতম জনাইছোঁ। এতিয়া মোৰ লগত আছে আমাৰ আলিচিগা অখণ্ড নাম কীৰ্তনৰ উদযাপন সমিতিৰ সভাপতি ৰামু দাস। তেওঁৰ পৰা অভিষেক জানিব বিচাৰিম কেতিয়াবা কি হৈছে। নমস্কাৰ ৰামু দা, আপোনাক মোৰ ইউটিউব চেনেল ৰয়েল অফ ৰঞ্জনলৈ স্বাগতম জনাইছোঁ। আমাৰ ইয়াতে যিটো দিচাংমুখ আলিচিগাত যিটো অখণ্ড নাম কীৰ্তনৰ পাঠ হৈ আছে, কেতিয়াবা হৈছে? আমাৰ 1985 চনৰ পৰা আজিৰ তাৰিখ 1924 চনলৈকে চলি আছে। আৰু এই অখণ্ড নাম কীৰ্তন দিচাংমুখ আঞ্চলিক ভিত্তিত আয়োজন কৰি আহিছোঁ। আৰু এই অনুষ্ঠানভাগিত আমাৰ দিচাংমুখ অঞ্চলৰ লগতে শিৱসাগৰ জিলা তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তবৃন্দ বৈষ্ণৱসকললৈ আমি নিমন্ত্ৰণ কৰোঁ। আৰু সেই নিমন্ত্ৰণৰ উপায় লৈ সকলো ধৰ্মপ্ৰাণ ৰাইজ আহি এই অনুষ্ঠানটি সহযোগিতা আগবঢ়াইছে। আৰু আৰ্থিকভাৱেও সহায় সহযোগিতা, মানসিকভাৱেও সহায় সহযোগিতা আৰু আমাৰ দিহা পৰামৰ্শ সুপৰামৰ্শসমূহ আমাৰ দিচাংমুখ অঞ্চলৰ লগতে আমাৰ জিলাৰো সকলো ধৰ্মীয় প্ৰাণ ৰাইজে সহায় সহযোগিতা আগবঢ়ায় আৰু পৰামৰ্শ দিয়ে। আৰু সেইভাগেই আমাৰ এই অনুষ্ঠানটিত আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ভক্তপ্ৰাণ ৰাইজসকল এই অনুষ্ঠানটো ভগৱানৰ ওপৰত যি অটুট বিশ্বাস, এই বিশ্বাসৰ অটুট ৰাখিয়েই সকলো ভক্তপ্ৰাণ ৰাইজ আহি আমাৰ ইয়াত উপস্থিত হয়। আৰু সকলোৰে সহযোগিতাতেই এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ সুচাৰুৰূপে পালন কৰিবলৈ আমি সক্ষম হৈছোঁ। নহ'লে আমাৰ এখন ক্ষুদ্ৰ আলিচিগা গাঁওখনে ইমান ডাঙৰ অনুষ্ঠানটো আজি 39 বছৰ পৰ্যন্ত ধৰি ৰখাটো আমাৰ বাবে হ'ব নোৱাৰে। গতিকে আমি এই কথাটো সকলোৱে স্বীকাৰ কৰিছোঁ। আমাৰ অঞ্চলৰ লগতে যিমান আমাৰ ধৰ্মপ্ৰাণ ভক্তবৃন্দ বৈষ্ণৱ আছে, তেখেতসকলৰ যি অৰিহণা, যি সহযোগিতা, যি পৰামৰ্শ, এই পৰামৰ্শক আমি সদায় নিতষৰে আমি স্বীকাৰ কৰিছোঁ। আৰু এই অনুষ্ঠানটো সকলোৰ সহযোগিতাতেই যে আগবাঢ়ি গৈছে আমি অনুভৱ কৰিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে এই অঞ্চলৰ লগতে সকলো সমাজৰ যিমান জনগোষ্ঠী আছে আমাৰ দিচাংমুখৰ লগতে আমাৰ শিৱসাগৰৰ সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। গতিকে আমাৰ এটাই ভাল লাগিছে, আমাৰ হিন্দু সমাজৰ হৈ আমাৰ এই দিচাংমুখ অঞ্চলৰ ৰাইজে যি ধৰণে এই অনুষ্ঠানটো আগবঢ়াই ৰাখিব পাৰিছোঁ, তাৰ বাবে আমি সকলোৱে ভগৱানৰ ওচৰত কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ। হয়, সঁচাকৈ মানে ক'ব লাগিব, ইয়াতে বহুতো মানে ভক্তবৃন্দসকলক ভক্তপ্ৰাণৰ ভিৰ দেখা গৈছে ইয়াতে। আৰু গোটেই ৰাতিটো নাম পাঠ হয় নেকি? হয়, আমাৰ 72 ঘণ্টা 24 ঘণ্টা অনুষ্ঠানটো মানে চলি থাকে। অখণ্ড ভাগৱত বুলি কোৱা হয়। এই অনুষ্ঠানৰ যোগেদি এই কথাটো সুচাৰুৰূপে পালন কৰি আহিছে। গোটেই নিশাটো চলা গোটেই নিশা ৰাতি ক'ৰ পৰা মানুহ আহে? আমাৰ এতিয়া আমাৰ ধুবুৰীৰ পৰা মানে শদিয়ালৈকে আমাৰ যিসকল ভক্তবৃন্দ বৈষ্ণৱ নিমন্ত্ৰণ কৰোঁ, সকলো গাঁৱৰ ৰাইজে আহি উপস্থিত হয়। এই গোটেই অনুষ্ঠানটোৱে সকলো ৰাইজৰ সহযোগিতাতে আচলতে আগবাঢ়ি গৈ আছে। হয়, ঠিকেই কৈছে তেওঁ। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াতে বহুতো মানে যিসকল আমাৰ ভক্তপ্ৰেমীসকল ইয়াতে আহি উপস্থিত হৈছে। ইয়াতে ৰাতিপুৱাৰ পৰা লাগি আছে ইয়াতে। চ' আপোনালোকে যদি কোনোবাই আমাৰ দিচাংমুখ অঞ্চলৰ আশে পাশে যদি আছে, আপোনালোকে আহিব পাৰে।
আহি কিনে ইয়াতে সেৱা বেগী ল'ব পাৰে আপোনালোকে। ৰামদা আৰু কিমান দিন চলিব? আমাৰ আজি আমাৰ আৰম্ভটো হ'ল শনিবাৰে ৰাতিপুৱাৰ পৰা আৰু আমাৰ মঙলবাৰে ৰাতিপুৱা 6 বজাত 15 মিনিটত 6:15 আমাৰ সমাপ্ত হ'ব। তাৰপিছত আমাৰ যিটো মহাপ্ৰভুৰ শ্ৰী চৈতন্য মহাপ্ৰভুৰ যিটো কলিযুগৰ ধৰ্ম এই মহোৎসৱৰ প্ৰসাদ বিতৰণটো আমাৰ অহা কালিলৈ গধূলি 3 বজাত হ'ব। মানে যদি আমাৰ দিছামুখৰ আশে পাশে আমাৰ শিৱসাগৰ বাসীয়ে হওক বা যদি কোনোবাই আহিব বিচাৰে ধুনীয়াকৈ আহি মেলি ৰাতিটো ইয়াত থাকিম বুলি ক'লেও মানে নাম কীৰ্তন কৰি থাকিব লাগিব। আমাৰ 24/72 ঘণ্টা যিটো 3 দিন 3 ৰাতিৰ যি কাৰ্যসূচী এই কাৰ্যসূচীত আমি প্ৰথম দিনৰ পৰা যিমান ভক্তবৃন্দ বৈষ্ণৱ আমাৰ দিছামুখবাসী ৰাইজৰ লগত শিৱসাগৰবাসী আৰু অসমৰ ৰাইজ যিমান আহে আমাৰ ইয়াতে থকাৰ ব্যৱস্থা কৰি দিছোঁ আৰু ইয়াত থাকি 3 দিনেই অহৰহ তেওঁলোকে মানে কীৰ্তন উপভোগ কৰিব পৰা আমি ব্যৱস্থা ৰাখিছোঁ। এই ব্যৱস্থাৰ যোগেদি আমি সকলো অসমৰ ৰাইজৰ তথা শিৱসাগৰবাসী ৰাইজেতো অৱগত হৈয়ে আছে। আমি অসমৰ ৰাইজকো এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ এই অনুষ্ঠানত যদিও কোনোবা আহিম বুলি ইচ্ছা কৰে আহি থকা মেলাৰ কোনো অসুবিধা নহয়। এই অনুষ্ঠানটো একচুৱেলি ক'বলৈ গ'লে আমাৰ অকল দিছামুখ বা শিৱসাগৰবাসীৰ কাৰণে নহয়, আমাৰ বিশ্ব শান্তিৰ বাবে এই কীৰ্তন পাঠ কৰা হৈছে নহয় জানো? আৰু বহুত বহুত ধন্যবাদ ৰামুদা আপোনালৈ। Golo. কি খাইছ? এনেকৈ আৰু আজি আমিও আহিছিলোঁ, আমি পৰিয়াল আহিছোঁ, পৰিয়াল লৈ কিনে আমি আহিছোঁ আমাৰ সেৱা বিক্ৰী ল'বৰ কাৰণে। ত' সেয়াই আছিলে আৰু আজি ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰিছোঁ। বহুত বহুত ধন্যবাদ। আৰু যদি নতুনকৈ কোনোবাই মোৰ ভিডিঅ' চাই আছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সোনকালে মোৰ 1K হ'বলৈ গৈ আছে। চ' আপোনালোকৰ অকণমান সহায় পাম বুলি আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।